Hello friends, মই আজি এইটো ভিডিঅ'ত আপোনালোকক WhatsAppৰ ইনবক্সৰ বেকগ্ৰাউণ্ড ইমেজ wallpaper কেনেকৈ চেঞ্জ কৰিব পৰা যায় হেতু জনাবলৈ চেষ্টা কৰিম। তো এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তেনেহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। চাওক এইটো কৰাৰ জন্য প্ৰথমে WhatsAppৰ ইনবক্সত আহি যাব। অহাৰ পিছত ইয়াত ওপৰ চাব পাৰিছে 3 ডট তিনটা ডট আছে। এই তিনটা ডটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে wallpaper বুলি এটা অপচন আহিছে। এই অপচনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে নিজৰ গ্যালাৰীত গুচি যাব। গ্যালাৰীত গৈ যোনটো আপোনাৰ পছন্দ হয় সেই ফটোটো ক্লিক কৰি লব। ক্লিক কৰাৰ পিছত ইয়াত আহি সেট অপচনটোত ক্লিক কৰি দিব। ঠিক আছে, সেট অপচনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিছে মেসেজ আপুনি ধৰক মেসেজ কৰিছে তো মেসেজ কৰাৰ পিছপিনে চাব পাৰিছে বেকগ্ৰাউণ্ডত এটা ধুনিয়া এনে WhatsAppৰ মতে বেলেগ এটা ফটো দিয়া থাকে। আপুনি যদি নিজে সেট কৰি লয় তেনেহলে এটা ধুনিয়া ফটো আপোনালোকে WhatsApp মেসেজৰ বেকগ্ৰাউণ্ডত সেট কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ ভিডিঅ'টো লাইক কৰা নাই ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে পাৰিলে অলপ স্ল্যাপ শেয়াৰ কৰি দিব। তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈ বাই।